যদি কোনোবাই ঘৰত বেকাৰ বহি থাকে, কাম বন নাই, দুখীয়া মানুহ, সেইসকল ব্যক্তিয়ে MGNREGAৰ অধীনত কাম কৰিব পাৰে। MGNREGA মানে কি, MGNREGAৰ অধীনত কেনেকৈ কাম পায়, কিমান দিনৰ কাম পায়, ইয়াৰ মুঠ মজুৰি কিমান, গোটেইখিনি কথা এই ভিডিঅ'টিৰ মাধ্যমেৰে অৱগত কৰাম। প্ৰথমতে জানি ল'ব যে MGNREGA মানে কি। ইয়াৰ সম্পূৰ্ণ ৰূপটো হ'ল মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰেণ্টি এক্ট। এই এক্টৰ অধীনত গাঁও এলেকাত থকা গৰীব মানুহসকলে, গৰীব অথবা দুখীয়া মানুহসকলে বছৰি 100 দিনৰ কামৰ গেৰেণ্টি পায়। অৰ্থাৎ এই এক্টৰ অধীনত বছৰত মুঠ 100 দিনৰ কাম পায়। কামবোৰ হ'ব পুখুৰী খন্দা, ৰাস্তা বনোৱা, ঘৰ দেৱাল নিৰ্মাণ কৰা, এই সকলোবোৰ কাম MGNREGAৰ অধীনত হয় আৰু মানুহে মুঠ বছৰি 100 দিনৰ কাম কৰিব পাৰে। এই কামটো কেনেকৈ কৰিব পাৰে? জব কাৰ্ডৰ জৰিয়তে প্ৰথমতে MGNREGAৰ অধীনত পঞ্চায়তৰ পৰা এখন জব কাৰ্ড বনাব লাগিব। সেই জব কাৰ্ডটো বনোৱাৰ পিছত এই এক্টৰ অধীনত মুঠ বছৰি 100 দিনৰ কাম কৰিব পাৰিব। ইয়াৰ পিছত চাওক, এই এক্টৰ অধীনত MGNREGAৰ অধীনত কাম কৰিলে মজুৰি কিমান পাব। মজুৰিৰ ৰেটটো হৈছে 317 টকা। এদিন কাম কৰিলে ইয়াৰ হাজিৰা হ'ব 317 টকা। যদি কোনোবাই ঘৰত বেকাৰ বহি থাকে, কাম বন নাই, দুখীয়া মানুহ, সেইসকল ব্যক্তিয়ে MGNREGAৰ অধীনত কাম কৰিব পাৰে। কাৰণ ইয়াত যিহেতু মজুৰিৰ পৰিমাণ কম, মজুৰি 317 টকা মাত্ৰ, গতিকে যদি বেকাৰ মানুহবিলাকে এই MGNREGAৰ অধীনত কাম কৰিব পাৰে। ইয়াৰ কাৰণে 100 ডেজৰ মানে 100 দিনৰ গেৰেণ্টি দিছে যে বেকাৰ মানুহবিলাকে যদি এনেই ঘৰত বহি থাকে 317 টকাৰ ৰেটত পাৰিব। টোটেল কিমান দিন কাম কৰিব পাৰিব ইতিমধ্যে কোৱা হৈছে। সৰ্বাধিক এক বছৰত সৰ্বাধিক 100 দিন কাম কৰিব পাৰিব। এটা জব কাৰ্ডৰ অধীনত সৰ্বাধিক 100 দিনৰ কাম কৰিব পাৰিব। সেই জব কাৰ্ডটোত যদি 4জন ফেমিলি মেম্বাৰ হয়, 4জন ফেমিলি মেম্বাৰ মিলিহে 100 দিন কাম কৰিব পাৰিব। অৰ্থাৎ 4জনে 25 দিনকৈ মিলাই কৰিব পাৰিব। কোনোবাই বেছি কৰিব পাৰিব, কোনোবাই কম কৰিব পাৰিব। মুঠতে সৰ্বাধিক 100 ডেজ এক বছৰত, মানে এবছৰত 100 ডেজৰে কাম কৰিব পাৰিব। নেক্সট ইয়াৰ আকৌ 100 ডেজ পাৰিব, নেক্সট ইয়াৰ আকৌ 100 ডেজ পাৰিব, এনেকৈ এক্সটেণ্ড হৈ থাকিব। কিন্তু এটা জব কাৰ্ড হোল্ডাৰত যদি 5জন ফেমিলি বা 5জন সদস্য থাকে, 5জন সদস্য মিলিহে 100 দিনৰ কাম কৰিব পাৰিব, ইয়াতকৈ বেছি নোৱাৰে। 5জন হ'লে যে 500 দিন কৰিব পাৰিব কাম, এইটো নহয়। এটা জব কাৰ্ডৰ অধীনত 4জন বা 5জন সদস্য হ'লেও এই 100 দিনৰ কামহে কৰিব পাৰিব। যদি ফেমিলি পৰিয়াল বেলেগ হয়, তেতিয়াহ'লে এটা জব কাৰ্ডৰ অধীনত 2জন বা 3জন মিলি এটা জব কাৰ্ড বনাব পাৰে বা এজন মিলিও এটা জব কাৰ্ড বনাব পাৰে, যদি ফেমিলি মেম্বাৰ বেলেগ হয়। এনেকৈ MGNREGAৰ অধীনত MGNREGAৰ জৰিয়তে গাঁৱৰ দুখীয়া অথবা বেকাৰ ব্যক্তিসকলে কাম কৰিব পাৰে। ভিডিঅ'টি সেইলৈকে চাই থকাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ। আগলৈ এনেধৰণৰ নতুন ভিডিঅ'ৰ আপডেটবিলাক দি থাকিম। মোৰ চেনেলটি যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।